मैं আজি এই ভিডিও জরিয়া অত্যন্ত জরুরি একটা বিষয় যার মাত্র 6 দিন বাকি আছে वक्त टर्मिनेट बिल वक्त एमेंडमेंट बिल जो पार्लियामेंटे उठाई बीजेपी सरकारे मोर देन 70 एमेंडमेंट आनिছে যদি এইটো পাস হৈ যায় আমার বাপ দাদার আপনার হাজার হাজার বছর পড়া जिमान माटी जिमान वक्त কৰি গৈছে মাদ্রাসার কারণে মসজিদৰ কারণে ইউনিভার্সিটির কারণে মেডিকেল কলেজৰ কারণে আমার লৰা ছোৱালী শিক্ষার কারণে जिमान কাম কৰি গৈছে এই পইচাবিলাক ইসকলে খাই যাব এইটো একটু চেঞ্জ কৰি 100% মুসলমানৰ পৰা আঁতৰাই অন্য ধৰ্মৰ মানুহৰ হাতত দি দিব এইটোৰ কাৰণে আমি সজাগ হ'ব লাগিব এই টাইমত যদি আমি সজাগ নহওঁ তো এনেকুৱা হ'ব পাৰে একদিন আমি কান্দি কোনো হতামা আজি অসমত হাজাৰ হাজাৰ বিঘা মাটি আমাৰ বিভিন্ন জায়গাত গুৱাহাটী টাউনত শিলচৰ টাউনত আৰু বহুত জায়গাত কিছু মাটিবিলাক আছে এইটো আমি কামত লগাব লাগিব আমাক কোনো চৰকাৰে পইচা দিব নালাগিব আমি যদি वक्फर মাটি আমাৰ এইটো সম্পত্তিটো আমি খেয়াল ৰাখিব পাৰো এইটো যদি আমাৰ হক হিচাপে লৈ ল'ব পাৰো ইনশাআল্লাহ অহা দিনৰ কাৰণে চিৰজীৱনৰ কাৰণে এই সমস্যাটো শেষ হ'ব এইবাৰ মই চিঠি লিখিছো অল অপজিশন পাৰ্টি লিডাৰসকলক राहुल जी को लिखिसु सोनिया गांधी जी को लिखिसु खड़गे जी को लिखिसु हमार अखिलेश भाई को लिखिसु हमारे ममता बनर्जी को लिखिसु शरद पवार जी को लिखिसु ऑल अपोजिशन पार्टी और सब ऑल एमपी मैं लेखार पिছত এইটো পার্লামেন্টত কাম হইছে কিছু মানুহে জবাব দিছে বলে আমি উঠাম 9 তারিখ লাস্ট ডেট আছিল এইটো উঠিছে আর অপজিশন পার্টি সকলে এটোর ওপৰত এক হৈ যেতিয়া শক্তি দেখাইছে 9-10 বছৰৰ ভিতৰত প্ৰথম বিল আছে যেটো বিজেপি চৰকাৰে জেপিসি জয়েন্ট পাৰ্লিয়ামেন্টাৰী কমিটিৰ হাতত দিয়া বাধ্য হৈছে এটো আমাৰ বহুত বড় কামিয়াবি হৈছে আমি সাকসেস হৈছো এতিয়া এটো ধৰি ৰাখিব লাগিব জেপিসি কমিটিৰ মাত্ৰ 6 দিন বাকি আছে আপোনালোকে ইতিমধ্যে মুসলিম পাৰ্সোনাল বোর্ডে এটা কিউআৰৰ জৰিয়া কি মেসেজ দিব লাগে একটু সহজ করে দিছে মই মুসলিম পার্সোনাল বোর্ডৰ মেম্বার হম মই দারুল জমিয়তুল উলামা মেম্বার হম অসম জমিয়তৰ প্রেসিডেন্ট হম মই দারুল দেওবন্দৰ মেম্বার শুরা হম মই নদওয়াতুল উলামাৰ শুরা হম আর মুসলিম পার্সোনাল বোর্ডৰ এজন আহম মেম্বার হম এই হিসাবে মই আপোনালোকক হাত জোড়ি আবেদন কৰিছো আমি যেতিয়া কাম কৰিব লাগে আমি হৈ থাকো আর যোৱাৰ পিছত তার পিছত আমি কান্দিব এই কিউআৰৰ ভিতৰত মাত্ৰ 6 দিন বাকি আছে লাখ লাখ মানুহ মুছলমান ভাইসকলে অসমৰ সৰজমিনৰ পৰা এইটো আপোনালোকে মুছলিম পাৰ্সোনাল পঠাওক এইটো যদি আপোনালোকে পঠায় আপোনালোকৰ যিমান থাকি বেছি ৰায় থাকিব এইটোই গৈ আমাৰ কাম কৰিব চৰকাৰ বাধ্য হ'ব এইটো বেক কৰাৰ কাৰণে এইটো আমাৰ টাৰ্মিনেট এমেন্ডমেন্ট নালাগে আর যেটো এমেন্ডমেন্ট আমি দিম যদি সরকারে করে মানে তো ঠিক আছে নহলে আমার এই এমেন্ডমেন্ট না লাগে আমি এটা রিজেক্ট করিছো এই কথাটো ক্লিয়ার কৰিব আমার গোটেই মুসলমান ভাইসকল সজাগ হ'ব যিসকলে মোৰ ভিডিওটো দেখিছে আপোনালোকে যিসকলে দেখা নাই আৰু শ্বেয়াৰ কৰক লাখ লাখ মুসলমানসকলক এই বস্তুটো পहुंचाই দিয়ক কেনে আজি যদি হৈ থাকো যে জিন্দগী ভৰৰ কাৰণে আমি হৈ থাকিম খুদা হাফিজ জয় হিন্দ জয় হোম আসসালামু আলাইকুম।